হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল নিহাৰকৰ ব্লগছ। তো আমি কেনেকৈ গীতৰ আখৰা কৰোঁ সেইবিলাক দেখাই আছোঁ। তো বলক ভিতৰৰ পৰিৱেশটো দেখাবলৈ আমি চেষ্টা কৰিছোঁ। ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব। থেংক ইউ। পুৰা বহি আছে ভিডিঅ' কৰিছোঁ একদম ধুনীয়া। মই বহা নাই ফুলগীত উঠি আছে। আমাৰ কেমেৰামেন প্ৰাঞ্জিত ৰয়। নাই লাইন দিয়া নাই, লাইন দিছে নেকি? লাইন দিছে। কেমেৰামেনে পেট বাজাব চেষ্টা কৰিছে, বাজাব ধুনীয়া কৰি চাউণ্ড চিষ্টেম ঠিক কৰিছে। পুৰা ব্যস্ত বহি আছে দেই, বহি আছে। আৰু এইজন হৈছে আমাৰ সকলোতকৈ সৰু মৰমৰ ভাইটি ভাই বাইদেউ প্ৰজিত। ভালে আছে। আমাৰ আধা মানে হৈছিলে, প্ৰায় দুটামান গান, এটা গান হৈছিল নহয় ৰেকৰ্ডিং। আৰু এবাৰ বৰষুণ, ৰাতি বাহিৰত পুৰা বৰষুণ, মানুহে পুৰা গৈছিল আধা। এই অৱস্থা আমাৰ পানী দাদা ক'ত মানুহটো ঘৰত বহি আছে পুৰা কিনে চব বন্ধ আমাৰ। কিয় বহি আছা এনেকে? লাইনটো নাই নেকি? লাইন নাই। এই আমাৰ এটা পুৰা বহি আছে গোটেইকেইটা, নাই লাইন চাইন নাই, সময় বহুত হ'ল। আৰু পুৰা পানী। তাৰমানে গাইজ আজি বতৰটো আমাৰ ধুনীয়া কৰি মৰমতে যেতিয়া কৰিম। আজি আৰু নহ'ব কিজানি, গতিকে কাৰেণ্টটো গুচি গৈছে, বহুত বতাহ বৰষুণ। তো ভাতটো হৈছে বুলি ভাত খোৱা যাব। কি গুচাৰি শুনিছৰ কষ্ট কৰিব লাগিব না দাদা। কি লাগিব তোক খেতি? হা কিমান লাগে? কিমান লাগিব?